এতিয়া আৰু এটা মেথছৰ অতি গুৰুত্বপূৰ্ণ এমচিকিউৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। মনোযোগ দি শুনিবা। কট এ সংজ্ঞাবদ্ধ নহয়, তাৰ মানে কট এৰ কোনো ডেফিনেশ্যন নাই, মিনিং নাই। যেতিয়া এৰ মান কি হয়, কট এ ইজ নট ডিফাইন ফৰ এ ইকুৱেল টু হোৱাট, তেতিয়াহ'লে এৰ কোনটো ভেলুৰ কাৰণে কট এৰ কোনো মিনিং নাথাকিব, ডেফিনেশ্যন নাথাকিব। তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত তুমি হঠাৎকৈ দৌৰাদৌৰিকৈ কোনো ধৰণৰ ইয়াতে টিক মাৰ্ক নিদিবা। তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ 2, 0 ডিগ্ৰী। কেনেকৈ হ'ল, হাউ ইজ ইট পচিবল, এতিয়া আমি ইয়াৰ এক্সপ্লেনেশ্যনত যাম। এক্সপ্লেনেশ্যনটো হৈছে একেবাৰে চিম্পল। আমি সকলোৱে জানো যে tan a ইকুৱেল টু লিখা যায় 1/cot a। ইয়াৰ পৰা আমি লিখিব পাৰোঁ cot a ইকুৱেল টু 1/tan a। এতিয়া আমি যদি এৰ জাগাত 0ৰ মানটো বহুৱাই দিওঁ, ভেলুটো পুট কৰোঁ, তেতিয়াহ'লে আমি কি পাম চাওঁ। cot 0 ডিগ্ৰী ইকুৱেল টু 1/tan, এই ঠাইত 0 ডিগ্ৰী বহাই দিব লাগিব। এতিয়া আমি সেই চাৰ্টখন মনত কৰিম, যিটো চাৰ্ট আমি কিছুদিন আগতে তোমালোকক শিকাইছিলোঁ বা পঢ়াইছিলোঁ। tan 0 ডিগ্ৰীৰ ভেলু কি হয়, tan 0 ডিগ্ৰীৰ ভেলু অলৱেজ 0 হয়। আৰু আমি জানো যিকোনো নাম্বাৰক 0 দি যদি আমি ডিভাইড কৰিব যাওঁ, তেতিয়াহ'লে এইটো আনডিফাইণ্ড, ইয়াৰ কোনো ডেফিনেশ্যন নাই, যাক আমি কেতিয়াবা কেতিয়াবা এইটো চিনেৰে বুজাই দিওঁ, ইয়াক কোৱা হয় ইনফিনিটি। তেতিয়াহ'লে আমাৰ কাৰেক্ট অপশ্যনটো কি, 0ৰ লগত মিল খাইছে। এতিয়া তোমালোকক মই ইয়াতে অতিৰিক্ত আৰু কেইটামান বস্তু শিকাই দি আছোঁ, তোমালোকে নোট কৰি ল'বা যে কোনবিলাক এংগেলৰ কাৰণে আৰু কোনবিলাক ত্ৰিকোণমিতিক অনুপাত, কোনবিলাক ত্ৰিকোণমিতিক ৰেচিঅ'ৰ ভেলুবিলাক আনডিফাইন হয়, সেইবিলাকো তোমালোকে মনত ৰাখিবা। ইয়াত মই লিখি দিছোঁ, তোমালোকে নোট কৰিবা। তেতিয়াহ'লে cot 0 ডিগ্ৰী ইকুৱেল টু আনডিফাইন বুলি আমি আগতে উল্লেখ কৰিছোঁ, জাষ্ট তোমালোকে তিনিটা অতিৰিক্ত মনত ৰাখিব লাগে। এতিয়া তোমালোকে চোৱা, তোমালোকক মনত ৰখাৰ এটা সহজ ট্ৰিক মই তোমালোকক দি আছোঁ। ইয়াতে 0 ডিগ্ৰীৰ দুটা আছে আৰু 90 ডিগ্ৰীৰ দুটা, কি 0 দুটা 90 ডিগ্ৰী দুটা। তেতিয়াহ'লে কোন দুটা ত্ৰিকোণমিতিক ৰেচিঅ'ত 0ত আনডিফাইন হ'ব, cot cosec, আৰু tan secত কি হ'ব, আনডিফাইন 90 ডিগ্ৰী। তেতিয়াহ'লে আমি একেবাৰে সহজ ক'ম cot cosec tan sec। আকৌ এবাৰ ৰিপিট কৰিছোঁ, cot cosec tan sec, দুটা 0 ডিগ্ৰী দুটা 90 ডিগ্ৰী। নাও ইজ ডেট ক্লিয়াৰ?